ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএডৰ যি ৰিজাল্টসমূহ আছিলে সেই ৰিজাল্টসমূহ অলৰেডি ৰিলিজ কৰি দিয়া হৈছে। যদিহে যোৱাকালি আপোনালোকে ইয়াৰ স্ক'ৰ কাৰ্ডসমূহ ডাউনলোড কৰিব নোৱাৰিলে তেতিয়াহ'লে আপোনালোকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আজিৰ ভিডিঅ'টোত মই আপোনালোকক স্ক'ৰ কাৰ্ডসমূহ ডাউনলোড কৰি দেখাম। তাৰ কাৰণে মই আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি থোৱা হৈছে। আপোনালোকে সেই লিংকত ক্লিক কৰিব। সেই লিংকত ক্লিক কৰিলে আপোনালোকে এনেকুৱা এটা পেজ আহি যাব। ইয়াত আপোনাৰ এণ্ট্ৰেঞ্চৰ যি ৰোল নাম্বাৰ আছিলে আৰু আপোনাৰ যি এপ্লিকেশ্যনৰ নাম্বাৰ আছিলে এপ্লিকেশ্যন নাম্বাৰটো লিখি তলৰ যিটো কেপচা কোড আছিলে কেপচা কোডটো ইয়াত যদি বহাই চাৰ্চ অপশ্যনত ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ স্ক'ৰ কাৰ্ডখন আপোনালোকৰ মোবাইলতে ডাউনলোড হৈ যাব। আৰু আপোনালোকে যদি স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰা লিংকটোত কিবা প্ৰব্লেম পাইছে তেতিয়াহ'লে আপুনি হোৱাটছএপ চেনেল এটাৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। আপোনালোকে যদি এই হোৱাটছএপ চেনেলটোত যায় ইয়াত আপোনালোকে স্ক'ৰ কাৰ্ড ডাউনলোড কৰা লিংকটো পাই যাব। ইয়াত যদি ক্লিক কৰে তেতিয়াহ'লে আপোনালোকে সেই স্ক'ৰ কাৰ্ড ডাউনলোড কৰা অফিচিয়েল ৱেবছাইটত আহি যাব। তাত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত যদি আপোনালোকে চাই এইবাৰ যি কাট অফটো আছিলে কাট অফটো কেটেগৰী ৱাইজ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা ৰিলিজ কৰি দিছে। ইয়াৰ যদি কাট অফসমূহৰ বিষয়ে কওঁ এইবাৰ ইউআৰৰ কাৰণে যিখিনি আনৰিজাৰ্ভ কেটেগৰী আছিলে তেওঁলোকৰ কাৰণে কাট অফটো 36 গৈছে। OBC MOBC সকলৰ কাৰণে 33 গৈছে। SC সকলৰ কাৰণে 29 গৈছে। ST যোনবিলাক প্লেইনৰ হয় তেওঁলোকৰ কাৰণে 31 আৰু ST হিল সকলৰ কাৰণে 19 গৈছে ইয়াৰ অফিচিয়েল কাট অফ। আপোনালোকে যদি এই কেটেগৰী ৱাইজত কাট অফটো চাই ইয়াতকৈ যদি বেছি নম্বৰ পাইছে যদিহে আপোনালোক ধৰি লওক OBC বা MOBC কেণ্ডিডেট হয় তো আপোনালোকে যদি 33 বা 33তকৈ ওপৰত পাইছে তেতিয়াহ'লেহে আপোনালোকে বিএডত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড কৰিবৰ কাৰণে এলিজিবল হ'ব। বা আপোনালোক যদি ইউআৰ কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে যদি 36 বা 36তকৈ বেছি পাইছে আউট অফ 70 তেতিয়াহ'লে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএডৰ এডমিশ্যন ল'বৰ কাৰণে এলিজিবল হ'ব। বাকী ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক কেৱল ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএডৰ স্ক'ৰ কাৰ্ডবিলাক ডাউনলোড কৰাৰ অপশ্যনটো যোৱাকালি যিহেতু অপেন কৰি দিয়াৰ পাছতো ছাৰ্ভাৰ ইছ্যুৰ কাৰণে অপেন হোৱা নাছিলে বা বহুতে ডাউনলোড কৰিব পৰা নাছিলে সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'টো জনাই দিছোঁ। আৰু আমাৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰি থ'বলৈ নাপাহৰিব। থেংক ইউ।